দোস্তো স্বাগতম টু হিৰক ব্লগছ নিউ একাউণ্ট। মই এতিয়া যাইছোঁ দোকানত, আপোনালোকক দেখুৱাইছোঁ দোকানখন মজাকৈ যাইছোঁ। সঁচাকৈ যিহেতুকে মই খোজকাঢ়ি আহিছোঁ আমাৰ চকতে, যাক আপোনালোকক দেখুৱাইছোঁ কি কি বনাওঁ আজি। যাইছোঁ, যাই পামেই আৰু অলপ এতিয়া বজাৰ কৰিব লাগে। বজাৰ অলপমান আছে, সন্দেশ, আলু 1.5 কিলো, পিঁয়াজ 1.5 কিলো, এনেকৈ ল'লোঁ ৰিফাইন 1 লিটাৰ, বেচন লৈ যাইছোঁ। এতিয়া দোকান পালোঁ আহি বজাৰ চজাৰ লৈ মজাকৈ এতিয়া যাইছোঁ দোকানত। পালোঁ এতিয়া চাহ খাইছোঁ, চাহ তাহ খাই মজাকৈ দেখুৱাইছোঁ আপোনালোকক গোটেইখিনি। আজি আৰু মই হৈ গ'লোঁ, অলপ পিছত মোৰ অৰ্ডাৰ হ'ব। মোৰ এনেকুৱা চেঞ্জ হৈ থাকে মাজে মাজে। হিৰক জয়ন্তী হ'ব, আপোনালোকে আহিব চাব। গাইছ হিৰকে চব বনাই আছে, চাওক আপোনালোকে। প্লেট চপ বনাইছোঁ, প্লেট চপ বনোৱা হ'ল। हाँ है नैना हाँ है ना हाँ है की है हाँ है ना हाँ है लेवल देखा भी बोनोरी मुलोई दिए सीटी जेरी पापो पानी कौन पीता है? पानी सिर्फ पौधों के लिए, हम सिर्फ बियर पीते हैं। सेव वाटर ड्रिंक बियर, दैट्स आवर मोटो।